নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ADAR এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ আহিব, কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰ চেম্পুলটো দেখাই দিওঁ বুলি ভাবিলোঁ। এইখনৰ নিচিনা আহিব। এনেকৈ প্ৰথমতে থাকিব ৰোল নম্বৰ লিখিব লাগিব, শুদ্ধকৈ লিখিব। মেক্সিমাম মাৰ্কছটো ইয়াত 135 আছে। অসমীয়াত পঢ়ি দিছোঁ। নিয়মাৱলী। পৰীক্ষা চলি থকা সময়ত কোনো পৰীক্ষাৰ্থীক পৰীক্ষা কক্ষৰ ভিতৰত প্ৰৱেশ অথবা পৰীক্ষা কক্ষ এৰি যাবলৈ অনুমতি দিয়া নহ'ব। যদি কোনো পৰীক্ষাৰ্থীয়ে অসৎ উপায় অৱলম্বন কৰে বা ওপৰৰ উল্লেখ কৰা পৰীক্ষাৰ নিয়মসমূহ উলংঘা কৰে, তেন্তে তেওঁক অযোগ্য বুলি বিবেচনা কৰা হ'ব। নন ষ্টেণ্ডাৰ্ড OMR ব্যৱহৃত হ'লে পৰীক্ষাৰ্থীয়ে নিজৰ ৰোল নম্বৰ প্ৰশ্ন কাকতৰ নিৰ্দিষ্ট ঠাইত স্পষ্টকৈ লিখিব লাগিব। পৰীক্ষাৰ্থীসকলে নিৰীক্ষকে দিয়া উপস্থিত বা ৰোল পত্ৰত দুবাৰ স্বাক্ষৰ কৰিব লাগিব। প্ৰথমবাৰ তেওঁলোকে পৰীক্ষা কক্ষত আসন কৰাৰ সময়ত আৰু দ্বিতীয়বাৰ OMR উত্তৰপত্ৰ আৰু প্ৰশ্ন কাকতখনো নিৰীক্ষকক জমা দিয়াৰ সময়ত। কোনো পৰীক্ষাৰ্থীয়ে উপস্থিত বা ৰোল পত্ৰত দ্বিতীয়বাৰ যদি স্বাক্ষৰ নকৰে, তেতিয়াহ'লে তেওঁলোক অনুপস্থিত বুলি ধৰি লোৱা হ'ব। দুবাৰ চহী কৰিব লাগিব। পৰীক্ষাৰ্থীয়ে সকলো ধৰণৰ প্ৰয়োজনীয় খচৰা কাম প্ৰশ্ন কাকতত দিয়া ঠাইতে কৰিব পাৰিব। পৰীক্ষাৰ্থীয়ে খচৰা কাম উত্তৰপত্ৰ বা অন্য কোনো ধৰণৰ কাগজত কৰিব নোৱাৰিব। উত্তৰপত্ৰত যদি এই খচৰা কাম পৰীক্ষাৰ্থীয়ে কৰে, তেতিয়াহ'লে তেনে উত্তৰপত্ৰ মূল্যায়ন কৰা নহ'ব। কিবাকিবি যদি কুৱেশ্যন আনচাৰ কৰি চাবলগীয়া হয়, তেনেহ'লে প্ৰশ্ন কাকতখনত কৰিব লাগিব। যি উত্তৰপত্ৰ OMR চিটত সেইখিনি কৰিলে কিন্তু আপোনালোকক ডিছকুৱালিফাইড কৰি দিয়া যাব। সকলো প্ৰশ্নৰ বাবে পৰীক্ষাৰ্থীক এখন মাত্ৰ OMR উত্তৰপত্ৰহে দিয়া হ'ব। এখনেই OMR চিট দিব। সেইখন যদি ভুল হয়, তেনেহ'লে আকৌ কোনো উত্তৰপত্ৰ নিদিব। প্ৰশ্ন কাকতৰ লগত OMR উত্তৰপত্ৰ দিয়া হ'ব। পৰীক্ষাৰ্থীয়ে সেই নিৰ্দিষ্ট OMR উত্তৰপত্ৰত প্ৰশ্ন কাকতৰ নম্বৰ, প্ৰশ্ন কাকতৰ ক'ড ইত্যাদি সাৱধানে কেৱল নীলা বা ক'লা বল পেনেৰে পূৰণ কৰিব লাগিব। ইম্পৰ্টেণ্ট হ'ল পৰীক্ষাৰ্থী নিশ্চিত হোৱা উচিত যে প্ৰশ্ন কাকতৰ ক'ড নম্বৰ, OMR নম্বৰ উত্তৰপত্ৰৰ নিৰ্দিষ্ট ঠাইত লিখা হয়। উদাহৰণস্বৰূপে, পৰীক্ষাৰ্থীয়ে গ্ৰহণ কৰা প্ৰশ্নকোডটোৰ ক'ড A থাকিলে OMR পত্ৰখনৰ নিৰ্দিষ্ট ঠাইত A লিখিব লাগিব আৰু বৃত্তৰ A টো ক'লা কৰিব লাগিব। প্ৰশ্ন কাকতত কিবা বিসংগতি দেখিলে পৰীক্ষাৰ্থীয়ে তৎক্ষণাৎ নিৰীক্ষকক জনাব আৰু প্ৰশ্ন কাকতখন সলাই দিবলৈ ক'ব। যদি কিবা প্ৰশ্ন কাকতত যদি প্ৰিণ্টেড মিষ্টেক হয়, তেনেহ'লে লগালগ যিজন এক্সামিনাৰ থাকিব সেইজনক জনাই দিব লাগিব। প্ৰশ্ন কাকতৰ টাইপটো এনে থাকিব, যেনেকৈ 1 নম্বৰটো হৈছে ভিক্টোৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত। A অপশ্যনত আছে কলিকতা, B অপশ্যনত নতুন দিল্লী, C অপশ্যনত মুম্বাই আছে, D অপশ্যনত ভূপাল আছে। শুদ্ধ উত্তৰটো হ'ল কলিকতা হয়। ভিক্টোৰিয়া মেম'ৰিয়েল কলিকতাত আছে। তেনেকৈ 2 নম্বৰত আছে এইটো দৌৰ প্ৰতিযোগিতাত হিমা দাসে কোন খেলত অংশগ্ৰহণ কৰে। তেনেকৈ আহিব কুৱেশ্যনবোৰ। 3 নম্বৰ আহিব, 3 নম্বৰ এনেকৈ বহুত প্ৰশ্ন আছে। কুৱেশ্যন আনচাৰখিনি যদি কৰি দিবলগীয়া লাগে, তেনেহ'লে কমেণ্টত জনাবা আৰু ছাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।